হে গাইজ वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं पम्पा मोर यूट्यूब चैनल सकलोके स्वागतम जानाइछु। आरु आजि होइसे 5 जून विश्व परिवेश दिवस। सो ताके संगति राखि आजि गछ पुली लगाम बुली भाबिछु। गछ पुली माने बारिते गई किने आमार जेहेतु यात जेगाई नाइ सब पिने अकल गछ गछनि आछे भरि परि आछे। सो भाबिछु आमार এই তলৰ এইদিনা যে মই গৈ ভিডিঅ' বনাইছিলোঁ তাত এটাও তেনেকুৱা ডাঙৰ গছ পুলি নাই, তাতে গৈ কিনে লগ আৰু গাইজ গছ থাকিলেহে আমি থাকিম, হয় নহয়? এই কথা জনাৰ পাছতো কিছুমান মানুহে যে গছ পুলি লগাবলৈ মানে টান পায়। মই সেইটো ক'বলৈ যোৱা নাই, অকল মই গছ পুলি লগাওঁ, বহুত মানুহে লগায় আৰু ময়ো খুব ভাল পাওঁ গছ পুলি লগাই বা প্লান্টেশ্যন কৰি ফুল ৰুই চব এইবিলাক মই ভাল পাওঁ। চ' সেইটাই তাকে ভাবিছোঁ আজি এতিয়া গছ পুলি লগাবলৈ যাওঁ। সেইটো নহয় যে অকল বিশ্ব পৰিৱেশ দিৱস বুলিয়ে মই গছ পুলি লগাব গৈছোঁ, মই মাজে মাজে লগাই থাকোঁ। চ' হে এতিয়া আৰু গাইজ ভাবিছোঁ এই আম গছ জোপাই লৈ যাওঁ, তলত আছে কেইবাটামান, ইয়াৰ পৰাই আম গছ পুলি দুটামান উভালি লৈ যাওঁ। আৰু চাওক গাইজ ইমান ধুনীয়াকৈ মজাকৈ ইয়াত আম লাগিছে, প্ৰথমবাৰ লাগিছে দেই এবাৰ এবছৰ, আৰু অকল 5টা নে 6টাই লাগিছে। এইটো চাওক, কিন্তু খোৱাই নাই এইটো। ইয়াক ভাইটিক লৈ লৈছোঁ। হয়তো এতিয়া দাউলে নিকাল নালা এইটো এটা লৈ ল'ম। তাৰপিছত সেই তাত আছে এটা, দুটা লৈ যাম। त्यो त बेसी छेउमा माटो ननिकाल्नु नि घर त बहिनी खेल्नु खुर्सानीको बोर्ड चाहिँ काटिएला हातले सबै माटो निक्ल्यो। छोड न कदालाई खन्नु उयो त्यो साइड पनि छ त, उयो छ उयो है आम गछ। गाइस লৈ লৈছোঁ 2-3টামান আমৰ পুলি, লগতে আৰু কিবা কিবি আছে। আৰু চাওক আমাৰ ৰাস্তা কিনাৰত ইমান গছ গছনি আছে, আৰু গৰম দিনত ইমান ভাল ভাল বতাহ দিয়ে আৰু বহুত চাহ হয়। গৰমত আমি ইয়াতে আহি কিনে থাকোঁ। এয়া মুঠতে 4টা আনিছোঁ। এইটো জামুৰ গছ না কি কয়, আৰু এইটো মধুৰি আম, এইটো আম 2টা। এতিয়া আহি পালোহি য'ত লগাব লাগে বাৰীত তাত। আৰু ইয়াতো চাৰিওফালে বেৰ দিয়া হৈছে ন, তাৰ কাৰণে গৰুৱে ছাগলীয়ে খাব নাপায়, তাৰ কাৰণে ভাল হ'ব আৰু। চ' লগাই ল'ম। তো গাইজ আহি পালোহি। তো পুৰা ৰ'দ দিলে, ভাবিছিলোঁ জল্দি জল্দি আহি কিনে লগাই ল'ম বুলি, কিন্তু ৰ'দটো ওলালে ৰাতিপুৱা, ইমান জল্দিকৈ ৰ'দ ওলায়। আৰু এয়া চাওক ৰঙালাও, মা সেইদিনা যে আহি ভিডিঅ' এটা বনাইছিলোঁ মাৰ হেৰি বাৰীলৈ আহিলোঁ বুলি, য'তে ত'তে ৰঙালাও পুৰা পৰি আছে, দেখি ভাল লাগিছে। আৰু ইফালে ভাইটিক এইটো গাড্ডাটো হেৰি কৰিব দিছোঁ, খান্দিব দিছোঁ। চ' গাইজ আমি ঘৰৰ পৰা পানী লৈ আহিছিলোঁ, অকণমান পানী লগাই দিওঁ, বেছিকৈ লগাই নিদিওঁ, পিছত গৰম হৈ গেলিব মাটিটো অলপ বহিবৰ কাৰণে। এয়া হৈ গ'ল আমৰ পুলি এটা। আৰু গাইজ মাজে মাজে আহি কিনে পানী দিব লাগে, নহ'লে আকৌ মৰিব। অকল ৰুলেই নহ'ব, বচাব লাগিব। আৰু গাইজ এই মধুৰি আমটো সৰু পাইছিলোঁ যে, সৰু লৈ আহিলোঁ, কি যে হ'ব আৰু ইয়াৰ ৰখাটো নাজানো। আৰু মাজত দি দিছোঁ, এইটো একদম বাৰীৰ মাজত। আৰু
এইটো তামোল বাৰী দেউতাৰ ইয়াতো দি দিম অকণমান লু अलिकति पानी राख्छु म धुन्छु पानी लगाउनु लेट्रा छ यो कहाँ खान्छिस् म खाने पानी भने जला मैले बोतल साफ गएको कुवाको पानी ले खान्छु म पानी सो गाइस আমাৰ বৃক্ষৰোপণ প্ৰক্ৰিয়াটো মানে কাৰ্যসূচীটো কমপ্লিট হ'ল এতিয়া আৰু যাও ঘৰলৈ এয়া চাওক পুৰা ঘামিছো বুলি ভাবিছে নেকি নহয় মুড ওলাইছো সো এতিয়া গৈ আছো ঘৰত এইটো চাওক পুৰা হাল বাই আছে আৰু এতিয়া মানুহে ধান চান লগাব ইমান পিয়াজ লাগিছে তাতে बाया कस्तो मजा देखेको फुलहरू এই আমাৰ পথাৰৰ ওচৰতে ঘৰ এটা সোমাইছোঁ তো গাইজ আকৌ আহি মেলি মই স্কুললৈ গ'লোঁ স্কুলতো গৈ দেখিলোঁ সকলো এটা এটাকৈ গছৰ পুলি লৈ আহিছে কোনোবাই আকৌ ফুলৰ পুলি আনিছে কোনোবাই আকৌ ফলৰ পুলি আনিছে এনেকৈ চবে এটা এটাকৈ লৈ আহিছে ইমান যে হেঁপাহ সিহঁতৰ আৰু চাওক না কোনোবাই এনেই উবালি আনিছে আকৌ কোনোবাই ইমান ধুনীয়াকৈ মাটিত ভৰাই মেলি আনিছে মানে মাটিৰ লগতে তো আমি সকলোৱে মিলি গছ পুলি লগালোঁ ইমান গৰমত হ'লেও চবে মিলি জুলি লগালোঁ ইমান ধুনীয়াকৈ আৰু সিহঁতৰ হেঁপাহটো চাই মানে গছ পুলি লগোৱা হেঁপাহটো দেখি খুব ভাল লাগিলে ইমান ধুনীয়াকৈ লগাইছে हाँ हम लिया था नहीं लाया था लाया था Mix it properly. Now side. Photo session. Side. তো গাইজ ইফালে আকৌ আমাৰ ছাৰহঁতেও ফুল ৰোৱাত ব্যস্ত হৈ পৰিছে তো এয়া চাওক না ইমান ধুনীয়াকৈ কৃষ্ণচূড়া ফুল ফুলিছে গছত চাই ভাল লাগিছে আৰু গাইজ আজি ভিডিঅ'টো মই ইয়াতে সামৰোঁ লগ পাম নেক্সট